আপোনাৰো গণ ৰাক্ষস নেকি? আপুনি ভয় খায় নেকি বা ক'বলৈ লাজ পায় নেকি যে আপুনি ৰাক্ষস গণৰ মানুহ? আৰু কি কাৰণে আপুনি ৰাক্ষস গণৰ হয় বা কোনোবা দেৱগণৰ হয় সেই বিষয়ে আজি মই জনাবলৈ লৈছোঁ। জ্যোতিষ শাস্ত্ৰ মতে গণ তিনিবিধ হয়: দেৱগণ, নৰগণ আৰু ৰাক্ষস গণ। বহুতে ৰাক্ষস গণ বুলি শুনিলেই ভয় খায়। গণৰ পৰা জানিব পাৰি মানুহৰ মানসিক প্ৰবৃত্তিৰ বিষয়ে আৰু জানিব পাৰি পূৰ্বজন্মৰ কৰ্মৰ বিষয়ে। কিন্তু মানুহে দেৱগণ, নৰগণ আৰু ৰাক্ষস গণ কেনেকৈ লাভ কৰে তাৰ ওপৰত আছে ডাঙৰ ৰহস্য। হিন্দু দৰ্শন আৰু কৰ্মফল তত্ত্ব অনুযায়ী আমাৰ আত্মা হৈছে অবিনশ্বৰ। মানে আত্মাই কেৱল শৰীৰহে পৰিৱৰ্তন কৰে, কিন্তু আত্মাৰ কেতিয়াও বিনাশ নহয়। গণ কোনো লটাৰী হিচাপে নিৰ্বাচিত নহয়। পূৰ্বজন্মৰ কৰ্মফলৰ হিচাপেহে মানুহে গণ লাভ কৰে। দেৱগণ মানুহৰ দেৱগুণ বা পজিটিভ এনাৰ্জি বেছিকৈ থাকে আৰু তেওঁলোকে পূৰ্বজন্মত আধ্যাত্মিক সাধনা কৰিছিল, সৎপথত আছিল। সেইবাবে এই জন্মত দেৱগণ লাভ কৰিছে। এই জন্মত দেৱগণৰ মানুহ খুবেই শান্ত, দয়ালু আৰু পৰোপকাৰী প্ৰকৃতিৰ হয়। নৰগণত জন্ম লাভ কৰা মানুহ সাধাৰণতে আগৰ জন্মত সুখ, দুখ, মায়া, মমতা আৰু জাগতিক বাসনাৰ মাজতেই আবদ্ধ আছিল আৰু তেওঁলোকে সাধাৰণ মানুহৰ মতেই জীৱন যাপন কৰিছিল। নৰগণৰ মানুহে টকা পইচা, পৰিয়াল, সাফল্য আদি উপভোগ কৰিয়েই গোটেই জীৱনটো পাৰ কৰিব বিচাৰে। অৰ্থাৎ এওঁলোক সংসাৰৰ সুখ দুখৰ ভোগী হৈ থাকে। এতিয়া আহিছোঁ বিশেষ চৰ্চিত বিষয় ৰাক্ষস গণৰ বিষয়ে। ৰাক্ষস শব্দটো আহিছে ৰক্ষ, যাৰ অৰ্থ হৈছে ধাতু, আৰু তাৰ মানে অৰ্থ হৈছে ৰক্ষা কৰা বা প্ৰটেক্ট কৰা। প্ৰাচীন যুগত সমাজ বা সীমা ৰক্ষা কৰিবৰ বাবে যাৰ প্ৰবল শক্তি আছিল, যি নিৰ্ভীক হয়, তেওঁকেই ৰাক্ষস কোৱা হৈছিল। পৰৱৰ্তী কালত এই ৰাক্ষস শব্দটোক বেয়া চকুৰে বা নেতিবাচক অৰ্থত ব্যৱহাৰ কৰা আৰম্ভ হয়। এতিয়া জানক কেনে লোকে ৰাক্ষস গণ লাভ কৰে, যি আগৰ জন্মত বিশাল যুদ্ধৰ সন্মুখীন হৈছিল বা যোদ্ধা আছিল বা কোনো কঠিন পৰিস্থিতিতে গোটেই জীৱন পাৰ কৰিছিল, অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বা গোটেই জীৱন সংগ্ৰাম কৰিছিল, তেওঁলোকেই এই জন্মত ৰাক্ষস গণত জন্ম লাভ কৰে। সেয়েহে ৰাক্ষস গণৰ লোকৰ বৈশিষ্ট্য হৈছে তেওঁলোক স্বাধীনচেতিয়া হয়, বিদ্ৰোহী হয় আৰু কাৰো তলতীয়া হৈ থাকিব নিবিচাৰে, কাৰো অধীনত কাম কৰিব নিবিচাৰে আৰু অন্যায় সহ্য কৰিব নোৱাৰে। তেওঁলোক জেদী হয় আৰু যি কাম কৰিম বুলি কয় কৰি দেখুৱায়। তেওঁলোক সাহসী আৰু স্পষ্ট বক্তাও হয়। সঁচা কথা তেওঁলোকে মুখৰ ওপৰতে কৈ দিয়ে বাবে তেওঁলোকৰ শত্ৰু বেছি হয়। তেওঁলোকৰ প্ৰাণশক্তি অন্য লোকতকৈ বহু পৰিমাণে বেছি হয়। সেয়েহে ৰাক্ষস গণত জন্ম লৈছে বুলি কেতিয়াও মন বেয়া নকৰিব, ভুল নুবুজিব আৰু কাকো বেয়া চকুৰে